হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ব্লগলৈ। আৰু আজি এয়া অসমীয়া আখৰৰ পৰা আৰম্ভ কৰি দিছোঁ। আৰু আজি অলপ ওলাই আহিছোঁ, বিশেষ একো কাম নাই, এনেই ওলাই আহিছোঁ। আজি ময়ো ফ্ৰী আছোঁ আৰু ৰুমত মই একো খোৱা নাছিলোঁ, ভাবিলোঁ গতিকে লাঞ্চটো কৰা যাওক। আৰু এয়া ভাত অৰ্ডাৰ দিছোঁ ইয়াৰ আমাৰ হোটেলৰ মেনুখন, তো ভাত দিছোঁ। আৰু এইফালে মই ভাতৰ অপেক্ষাত বহি আছোঁ। খানা আহি গ'ল। এইফালে চিকেন আৰু ইয়াৰ কলপাতত দিয়া ভাত, তো এইফালে আছে থালিত আলু পিটিকা, মাছৰ মাথা কিবা এটা ভাজি আছে, আৰু বন্ধাকবি ভাজি, দালি, তিয়ঁহ, নেমু আৰু পদিনা চাটনি। গতিকে টেষ্টিকৈ খাই লওঁ। ভাতটো ঠিকছে মাৰি দিলোঁ, মাৰি কিনে এতিয়া ক'ত যাবি অ'? আমি মানে কি চিনেমা চাব আহিছোঁ, টাইমটো আফ হৈ গ'ল ন, সেইকাৰণে ভাতটো মাৰি ল'লোঁ। ভাত চাত খোৱা নাছিলোঁ যে, তাৰপৰা এতিয়া ক'ত যাওঁ কি কৰোঁ তাকে ভাবিব। আমি খাই বৈ আহিছোঁ যোৰহাটৰ ভি-মাৰ্টলৈ বুলি। পাবলৈ বজাৰ কৰে, মই নকৰোঁ বাৰু, তো আপোনালোকে অকণমান দেখাওঁ ইয়াৰ ভিতৰতনো কি আছে কি নাই। মই আজি প্ৰথম আহিছোঁ, আৰু ইয়াত কিন্তু আহি মই এটা গম পালোঁ যে বহুত কাপোৰবিলাকো মানে বহুতেই ভাল হয়, আৰু যদিও প্ৰাইচটো বেছি, কাপোৰবিলাক ভাল আৰু বেছি ইমানো দাম নহয়, মানে ধুনীয়া ধুনীয়া দাম। আৰু তো আহিব পাৰে সকলোৱে, ময়ো আহিব লাগিব এদিন বজাৰ কৰিবলৈ। মই চাইছোঁ কিবা বজাৰ কৰি হৈ গ'লে বৰ্তমান আমি ওলাই আহিছোঁ, আৰু ইয়াতে অফাৰ চলি আছে, গতিকে আহক আৰু বস্তু লৈ যাওক। এতিয়া আমি ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ, অলপমান যোৰহাটখন এক্সপ্ল'ৰ কৰোঁ বুলি ভাবিছোঁ। দেখিলে যোৰহাটৰ আইডিয়া বৰ্তমান পাৰ হৈ আহিছোঁ। আমি কিতাপৰ ফালে আহিছোঁ, কিতাপৰ আহিছোঁ, মৰিয়নি ৰোড হৈ যোৰহাট। এতিয়া আহি আছোঁ, এয়া বজাৰ কৰি আহিলোঁ, আৰু এইবিলাক কালি আজি মই একো লোৱা নাই। এইফালে লৈছে বস্তু, মোবাইল একো দিয়া নাই, তো মই একো লোৱাও নাই, আৰু ল'বলৈকে ইমান দৰকাৰো নাই, পইচা পাতিও নাই, মই দুখীয়া হৈ আছোঁ। তাৰপৰা ক'ত যাওঁ কি কৰোঁ নাজানো, আৰু 5টালৈকে আমি সময়টো এনেকৈ স্পেণ্ড কৰিব লাগিব, কাৰণ 5টা বজাত আমি মুভি চাম আজি ৰাইন' এক্সপ্ৰেছ। আপোনালোকে চালেনে বাৰু? কালিও মুক্তি পাইছে ৰাইন' এক্সপ্ৰেছে, বহুত ভাল বুলি শুনিছোঁ চিনেমাখন। তো আজি চাই লৈ গম পাম, আপোনালোকেও চাব, আৰু বাকী চাই আহি কেনেকুৱা লাগে সেইটো ক'ম বাৰু। তো আজি আমি ৰাইন' এক্সপ্ৰেছ চাম, গতিকে এতিয়া অলপ এক্সপ্ল'ৰ কৰোঁ যোৰহাট। মই আজি একো লোৱা নাই, যদিও মই মানে কাপোৰ এযোৰ চিলাব দিছিলোঁ, শিৱসাগৰৰ পৰা লৈ আহিছে এইযোৰ কাপোৰ। মানে পলিথিনটোহে দেখিছে, কাপোৰযোৰ নাই দেখা বাৰু। কাপোৰযোৰ মই ৰুমত দেখাম, কেনেকুৱা লাগিছে আপোনালোকে ক'ব। পিন্ধি মেলি নহয়, যিদিনাখন ভালকৈ পিন্ধিম তেতিয়া দেখাম। বাকী আজি এনে ওপৰে ওপৰে দেখাম আৰু কি কাপোৰ। ঠিক আছে। এয়া হৈছে যোৰহাটৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰ। ময়ো আজি প্ৰথম দেখিছোঁ, পাৰ হৈ আহিলোঁ, তাৰ পাছতহে ভিডিঅ' কৰিবলৈ মনত পৰিছে। মই মানে দেখা নাছিলোঁ, পটককৈ দেখিলোঁ আৰু। গাইজ, আমি চিনেমা হল আহি পালোহি। তো 4:30 হ'ব হৈছে, বৰ্তমানলৈকে ইয়াতে মানুহে নাই, কাৰণ তাৰ টিকেট কাটিব লাগিব। আৰু যিহেতুকে 5টা বজাৰ পৰা শ্ব' আছিলে, বৰ্তমান 4:30 হোৱা নাই, তো সেইকাৰণে ৰৈ আছোঁ। আৰু আমি প্ৰথমতে গৈছিলোঁ হেৰিয়াত, তো যোৰহাটৰ আইনেক্সত গৈছিলোঁ। আইনেক্সততো 1টা বজাৰ পৰা শ্ব'টো আৰম্ভ হৈ গ'ল, আৰু তাতে মানে আজি ৰাইন' এক্সপ্ৰেছৰ অকল 1টা শ্ব'হে হ'ব। গতিকে সেইটোতো আৰু আমি 2:30মানতে আহি পাইছোঁ, গতিকে সেইটো কেঞ্চেল হৈ গ'ল। তাৰপৰা ভাত পানী খাই
একদম এক পাক মাৰি কেনে ইয়াতে আহিছোঁ আৰু ইয়াতে আমি যাওঁতে সুধি গৈছিলোঁ কেইটা বজাৰ পৰা শ্ব' হ'ব ইয়াতে 5টা বজাৰ পৰা হ'ব বুলি ক'লে 2টা বজাৰ পৰা এটা হৈ গ'ল ইয়াতো সেই নাপালোঁ তো সেইকাৰণে আহি ইয়াতে ৰৈ আছোঁ আৰু কি হয় কেনেকৈ হয় আৰু নাজানো আৰু কিমান দেৰি ৰ'ব লাগে নাজানো তো আমি আজি চিনেমা চাম যোৰহাটৰ আটাইতকৈ পুৰণা হলটোৰ নাম হৈছে স্মৃতি গোপাল চিনেমা হল তাতে আজি চাম চাই যাবলৈ গৈ আছোঁ এতিয়া আমি চিনেমা হলত এণ্ট্ৰি মাৰিলোঁ আৰু এতিয়া মজাকৈ চিনেমা চাম হেল্ল' এভৰিৱান ভিডিঅ' তেনেকৈ কৰা হোৱা নাই আৰু চিনেমা চাইছিলোঁ যে চিনেমা চাই আহিলোঁ আহি পিনে আধা ঘণ্টামান হৈছে ৰুম আহি ফ্ৰেছ হৈ ল'লোঁ তাৰপৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ পাহৰিছিলোঁ ভিডিঅ'ৰ কথা আৰু চিনেমাখন চাব সকলো যদি চোৱা নাই জল্দি যাব আৰু চাব মানে বহুতেই ভাল লাগিল চিনেমাখন চাই বহুতেই ভাল চিনেমা হয় আৰু পূৰা কমেডিয়ান হয় কমেডি হয় একদম হাঁহি পেট বিষাই যাব আপোনাৰ আৰু অথনি যে মই এযোৰ মেখেলা চাদৰ দেখাম বুলি কৈছিলোঁ চিলাব দিছিলোঁ শিৱসাগৰ চিলাব দিছিলোঁ মই লৈ আহিছিলোঁ আহোঁতে আৰু আহকচোন দেখাওঁ আপোনালোকক কেনেকুৱা লাগিছে জনাব দেই এইযোৰ হৈছে কাপোৰযোৰ মই কাপোৰযোৰ অনলাইন অৰ্ডাৰ কৰি লৈছিলোঁ আৰু চিলাব দিছিলোঁ মই শিৱসাগৰতে চিলাব দিছিলোঁ সিদিনা যে ঘৰত গৈছিলোঁ তেতিয়া মানে চিলাই হৈ গ'ল আৰু আজি লৈ আহিছিলে এইযোৰ হৈছে এইটো হৈছে ব্লাউজটো এখন মেখেলা আৰু চাদৰখন ৰ'ব দেই মই ভালকৈ দেখাম মানে আপোনাক এইখন হৈছে চাদৰখন মই ভালদৰে মেলি দেখাইছোঁ আৰু মাজত এইবিলাক আছে আৰু সৰু পাতৰ নিচিনা বুটা টাইপত আছে বাকী সেইখন হৈছে চাদৰখন আৰু এইফালে মই দহি পাতিব দিছিলোঁ এইখিনি দহি হয় আৰু মানে এইবিলাক ইয়াত যিমানখিনি কালাৰ আছে কালাৰৰ লগত মিলাই দহিখিনি কৰা হৈছে আৰু ভাল লাগিছে কিন্তু দহিখিনি আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব এইখিনি হৈছে দহিখিনি এইখন মেখেলাখন একেই আৰু এনেদৰে অকলে মানে মোক কৰিব দিগদাৰ হৈছে ভিডিঅ'টো অলপ এইখন মেখেলাখন আৰু এইটো হৈছে ব্লাউজটো সেইদৰে আৰু ব্লাউজৰ ডিজাইনটো মই এনেকৈ ভি শেপত দিছোঁ আৰু এটা বাটাৰফ্লাই লগাই দিছোঁ যিহেতু এইটো ডিজাইন এতিয়া বৰ্তমান বহুত চলিছে মোৰো পিন্ধি চাব মন গ'ল গতিকে এইটো ডিজাইনে দিলোঁ আৰু কেনেকুৱা লাগিছে জনাব ব্লাউজৰ ডিজাইনটো পিন্ধি মানে চাদৰখন লৈ দেখাইছোঁ আৰু যেতিয়া ভালকৈ পিন্ধিম তেতিয়া আপোনালোকক দেখাম বিয়াখনো আছে বা যদি যোৱা হয় তেতিয়া পিন্ধিলে আপোনালোকে দেখিবলৈ পাব আৰু কেনেকুৱা লাগিছে কিন্তু জনাব নাপাহৰিব দেই জনাব আৰু তেন্তে ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু আজি ইমানখিনিতে সামৰণি মাৰি দিছোঁ আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে আপোনালোকৰ মতামতটো জনাবলৈ নাপাহৰিব যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট কিবা কিবি কৰি দিব আৰু তেন্তে আজিলৈ বাই বাই